তো সেই গাইজ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমি গৈছোঁ দীপৰ বিললৈ। তেনেহ'লে বলক ভিডিঅ'টোত আগবাঢ়ো। এতিয়া টাইম হৈ আছে 7:20। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তেনেহ'লে বলক কলেজলৈ গৈ থাকোঁ। যিমান টাইমত যাই পোৱা গৈছিল টাইম এতিয়া দেৰিয়ে হৈছে, গুচি নগ'লেহে ৰক্ষা আৰু। তো এয়া আহি পাইছোঁ আমি ইয়াতে, এয়া পৰিৱেশ ইয়াৰে। হ'ব নালাগে বোলে আমি গৈ VS স্কিল ষ্টাডি কৰিবলৈ গৈ আমি লেতেৰা কৰিছোঁ, এই কথাটো হ'ব নালাগে। এতিয়াতো বিৰাট বদনামৰ কথা। আৰু যিখন বাছত যাওঁতে গৈছে আহোঁতে সেইখনতে আহিবা, কাৰণ তেনে বাছ হিচাপে আমি এটেণ্ডেঞ্চ ল'ম। কোন বাছত যাবা? কোনখনত বোলা? এইখন বাছত যাম। নাই নাই, ছোৱালী গৈছে, নাযাওঁ নাযাওঁ, ইফালে আহিফালে। অঁ কি হ'ল এই খালী গাড়ী তো ইয়াতে চব বাছত উঠি আছে। আমাৰ চিট একদম ফিক্স কৰা আছে আগতে, আমি পিছত উঠি আছোঁ অলপ। এয়া চবে ইয়াতে বহি আছে, এইফালে চিট নম্বৰবিলাক থিয় হৈছে ইয়াতে। এয়া যাত্ৰা আৰম্ভ হৈ গৈছে, way to Deepor Bill. Exit the roundabout onto Dr. B. Barwa Road. In 200 meters, turn পাছত শান্তিপূৰ্ণ পৰিৱেশত চব যাই আছে ইয়াতে, একদম শান্তিপূৰ্ণ পৰিৱেশ, একদম হুলস্থুল হোৱা নাই ইয়াতে। এই দীঘলী পুখুৰী পাই গ'লো। तू इतना जरूरी कैसे हुआ कि वो समझता है जगह ढूंढे तुझे बेवजह, ये मैं हूँ या कोई और है मेरी तरह। कैसे हुआ तू इतना जरूरी कैसे हुआ। গাইজ এয়া জামত ৰখি ৰখি ওলালোঁ আমি কিবাকে। এয়া জামৰ পৰা ওলালোঁ কিবাকে আৰু ইয়াতে পৰিৱেশ সলনি হৈ গৈছে। আমি পাহাৰ উঠি আছো ইয়াতে, পাহাৰ উঠিব মাতিছে আজি আমাক। এয়া পাহাৰ বগাই আছো ইয়াতে, পাহাৰ বগাই আছো আৰু ইয়াত বগাই বগাই গণেশ মন্দিৰ পাই গৈছো ইয়াতে। আমি গৈছো আজি ইয়াতে, এই ধুনীয়া লাইনটো পঢ়িবলৈ পালো, ভাল লাগিল শুনি। এনেকুৱা জেগা গাইজ, চাওক গাইজ ইয়াতে আমি হেৰি বস্তু দেখিছো। অ' ভাই গুৱাহাটী কলেজ ষ্টুডেণ্ট বেলেগ একো নাই, অকল গুৱাহাটী কলেজৰ ষ্টুডেণ্ট অনলি জিচি।
Turn on Wi-Fi and connect to a network first. দেখাইছোঁ মন্দিৰৰ ভিতৰৰ দৃশ্য দিছোঁ তেনেহ'লে আহক एक ऐसा जहाँ है सुकून वहाँ है वक्त रुक जाए वहाँ ऐसी हवा है एक ऐसा जहाँ है इश्क भी जहाँ बेपरवाह सा है ইয়াৰ বিষয়ে সুধিব আহিছোঁ এই মন্দিৰটোৰ বিশেষত্বটো কিনো তাকে কৈ আছো সৰ্বপ্ৰাণীৰ পীড়ক সনাতন ধৰ্মৰ ধৰ্মদ্ৰোহী এজন ঘোৰ সনাতন ধৰ্মক তেওঁ বেয়া পোৱা এজন অসুৰ এই ডাকিনী পাহাৰত বাস কৰিছে বুলি বপুৰাণত কৈছে এই অসুৰনো কোন তেওঁৰ পিতৃ মাতৃটো কোন আমি কিছু জানিব মন্দিৰ দখৰ কৰি পানী সোমাই কিনে এতিয়া আমি ক'ৰফালে যাই আছোঁ এয়া উঠি আছোঁ ইয়াৰ পৰা তো 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এইটো এটা জ্যোতিৰ্লিংগ আছে ইয়াতে এই ডাকিনী পাহাৰতে সেয়া চব ভিউ ইয়াৰে ভিউ দেখাই আছোঁ আমি নামি আছোঁ এতিয়া ডাকিনী পাহাৰৰ পৰা এয়া ডাকিনী পাহাৰৰ পৰা নামি আছোঁ আমি তো গাইজ ফাইনেলি আমি ইয়াতে আহি পাইছোঁ এয়া দীপৰ বিল দেখাইছে ইয়াতে খাই গৈছোঁ আমি এতিয়া বহুত সময়ৰ পিছত ইয়াতে আহি পালোঁ তো গাইজ এয়া আহি পাই গ'লোঁ দীপৰ বিল এয়া দীপৰ বিলৰ এয়া পৰিৱেশ ইয়াতে দেখা আছে আই লাভ দীপৰ বিল তো ইয়াতে আমি ট্ৰেইন হাউচ আহিছোঁ দীপৰ বিলত সব গাড়ী পাৰ হোৱাৰ একদম কি তাৰ মানে আছে তাতে সব খানা চানা খাই আছে বাকী চব তলত বহি আছে আৰু আমি ওপৰত বহি চাই আছোঁ সকলোকে তো ইয়াতে দীপৰ বিলৰ চিৰিয়াছ সমস্যাৰ বিষয়ে কোৱা হৈছে ইয়াতে আগতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি কমেও 165 বিধ চৰাই আহিছিল কিন্তু এতিয়া মাত্ৰ 65 বিধে আহে সংস্কৃত ভাষাত বোলে দ্বীপৰ মানে বিলটো মানে জলাশয় হাতীৰ কাৰণে এইখন দিছে আৰু গুৱাহাটীৰ গোটেই জাবৰ আনি ইয়াত পেলোৱাৰ ফলত এই ঠাইখিনিত বিস্তৰ ক্ষতিসাধন হৈছে এতিয়া এখন দামী গাড়ীত গৈ আছে গৈ পেলাই আপোনাৰ গাড়ীখন ৰখাই খিৰিকীখন খুলি পেলাই পেকেটটো দলি মাৰিছে ক'ত পৰিলে তেওঁ নাচালে সেইটো ৰাস্তাৰ মাজতে পৰিলে নে ডাষ্টবিনতে পৰিলে নে নালাতে পৰিলে গতিকে আমাৰ গুৱাহাটীখন হৈছে কি ভাদ্ৰ সমাজত যিখিনি মানুহ এটা শ্ৰেণী বাস কৰে আপোনাৰ
চ' পৃথিৱী আৰু প্ৰকৃতিক বচাবৰ কাৰণে আমি যিমান পাৰি সিমান পদক্ষেপ ল'ব লাগে আৰু যিমান পাৰি সিমান প্ৰদূষণটো কম কৰিব লাগে, নহ'লে এই পৃথিৱীত জীৱ জীয়াই থকা এটা ভয়ংকৰ সমস্যাৰ সৃষ্টি হ'ব। Walk these streets with me. এতিয়া ওলাইছোঁ ইয়াৰ পৰা, বাই বাই দীপৰ বিল। Just glad that I can breathe. Yeah. এয়া বাই বাই দীপৰ বিল বাই বাই দি এতিয়া আমি যাইছোঁ ঘৰ মুৱা। It's alright to not be fine on your own. এয়া গৰম। I'm shaking, drinking all this coffee. These last few weeks have been exhausting. I'm lost. ফাইনেলি আহি পালোঁ ইয়াতে, এতিয়া ফাইনেলি আহি পালোঁ ঘৰ। ভিডিঅ'টো চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো লাইক শ্বেয়াৰ নিশ্চয় কৰিব আৰু যদি আপুনি প্ৰথমবাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই এণ্ড টাটা।